নহয় মই কৈছো মানে আজিকালি কোনো মানুহ দিবা নোখোজে তই আপনি নোৱাৰো ক'ত দিব বামুণ মানুহ পূজা কৰা মানুহ মই এটা কথা কওঁ তোমাক কাটলেও তেজ জ্বলব মোক কাটলেও তেজ জ্বলব গম পাইছা নাই হিন্দু মুছলিম সব ভাই ভাই এ আল্লাহ আসামিজ ফানমাস্তি চেনেলৰ ভিডিঅ'গিলা যদি চাই থাকে বিশেষছি তেনেহ'লে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি যাওক আৰু কাষত যিটো বেল পাব সেই বেলটো বজাই দিব তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' দিলে চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক ও কোনবা আছে না ঘৰৰ মানুহ এ আল্লাহ কোনে এই দুপৰীয়া খাম ও দাদা মই দেখ কি এই ঈদ বুলি কিবা অলপ দাদা সাহায্যৰ কাৰণে আছিলো আপোনাৰ তাতে কি সাহায্য লাগে তো তোৰ হাত দুখন কি হ'ল কাম কৰি খাব পৰা নাই হাত দুখন আছে কিন্তু ভৰি দি যাৰা কৰিব নোৱাৰো যে সেইকাৰণে আহিলো আৰু কাম কৰিব কাৰণে হাত দুখন দি কৰা কাম নাই নেকি তাৰমানে চব কাম কি ভৰি দি কৰিব লাগে হাতেদি কৰা কাম নাই তাৰমানে ও দা কৰি খাবাক লাগি তো পাৰোই কিন্তু ভৰি কাৰণে যদি নৰো পান তামোলৰ দোকান দিবাক লাগি আৰ্থিক সহাৰি নাই কি কৰিম সেইকাৰণে ভাবছো দাদা মই কিবাকে কাপোৰ পাইছো মেডিয়ালামে মোক কিবাকে চোলাটো দিছি কিন্তু কি কৰিম চলি পলি আৰু তিৰিটোক কোনি দিব সেইকাৰণে 2-4 পইচা আনবা আছো যদি আপনি নেদে এমান টানকে শুনাবা নালগে মনত আঘাত পোৱাকে মোক কেতিয়াও ক'ব নালগে পইচা লাগে যি কাম কৰিব আহিবি এনেকে খুজবা নাহিবি আপোনাৰ পইচা মই ৰখি থাকা বেলেগে সদায় এটা এটা হেৰি নতুন নতুনকে চালা পাপুত পচি মৰব হা মইতো বয়া কামত খুদা নাই তিৰি চলিৰ কাপোৰ দিবৰ কাৰণে সুধি আছিলোঁ একোতো কৰি খাব নোৱাৰো জীৱনটো ভাল কাম এটাতো মানুহ সহায় নকৰে এ আল্লাহ তুমিয়ে মোক দাঙি চাবা ঈদ বুলি তোমাকে কিবা সহায় কৰিব কাৰণে আহিছিলোঁ এ আল্লাহ খুজি খুজি বিষ উঠি গেছি কোনো এক পইচা নেদে এ আল্লাহ এই ঘৰে যদি দে কিবা অলপ সহাৰি পাম এ আল্লাহ ও ঘৰত আছে না কোনবা বা ঈদৰ বজাৰ দিবা লাগব বুলি ক'লি কিন্তু দাউৰি আহিলে কয় 2-4 পইচা দিবা লাগব বুলি কয় সব দৰ্জা মাৰি থৈ দিছি মানুহগিলা সব দুৰ্নীতি ৰাজনীতিৰে উফ আল্লাহ কি যি হ'ব মই আৰু এই 2 টকা 3 টকাৰ কাৰণে পিছতো আহিব লাগব কি যি হ'ব মানুহগিলাৰ কাৰণে একো নাই জীৱনটোত কি হ'ব আল্লাহ তাতে বা তালাই মাৰা ক'ত বা যাওঁ ও আল্লাহ খুজি খুজি দেহা নষ্ট হৈ গেছি ও আসসালামু আলাইকুম ও কিবা অলপ দিব কৰপৰা দিম বাবা আমি নিজে ঈদ কৰবাক লাগি পইচা হিচা পোৱা নাই আচ্ছা এইটো দিনে আহি যা চবুৰ মুখত এটাই কথা সহায় কৰিম আৰু খাই দে পেলাই যাবি চাউল টাউল হ'লে অলপ দিবে নৰে চাউলো নাই ঘৰত আনবা গেছি দোকানত আহি পোৱাই নাই এ আল্লাহ কি হ'ব আইছো দিয়ক ও তিৰিকে সামনা চলিকে কাপোৰ দিম এ আল্লাহ কি হৈছে মোৰ জীৱন এ আল্লাহ এই ঘৰ মানুহ দিবা পাৰে কিবা ভাইজান আসসালামু আলাইকুম মানে মই ঈদৰ কাৰণে অলপ 2-4 পইচা সহায়ৰ কাৰণে আহিছিলোঁ ভাইজান ঈদৰ পিছত আহিলে হ'ল এতিয়া দৰমহা পাতি হোৱা নাই ঈদৰ পিছত মই ঈদৰ কাৰণে আহিলোঁ ভাইজান কি কৰিম এ আল্লাহ 10 টকা 5 টকা দিবৰ নামতো বোলে দৰমহা লাগে হ'ব দে এইটোতো শৰ্মাৰ গৰম পাতখন আগতো একদিন আসলো কিন্তু নাছিল ক'ত দিব বামুণৰ ঘৰ তথাপিও আল্লাহ কোনো দিয়া নাই
তথাপি একবার ঘুমে যাও এ আল্লাহ বামুনে বা দেই না নাইবা আসসালামু আলাইকুম ভাইজান ৰাম 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 এই বহকচোন বহক অলপ বহক চাবো চাবো গা চাই লাগবে পারে পূজা পাতা কৰা মানুহ বহক আচ্ছা কি আহিলা কে লগ মানে মই ঘৰে ঘৰে খুজি খুজি কোনো 1 টকা নেদে কোনবাই 2 টকা দে 1 টকা দে মাত্ৰ 12 টকা আছে 12 টকা 12 টকাতনো কি হ'ব কওকচোন দোকান কিখানত যাওয়ার কারণে দিছি আচ্ছা ও ঘরে ঘরে গেলি চাউল অলপো নেদে চাউল নেদে নেদে তাৰমানে আপুনি ভিক্ষা খুজিব আহিছে মোৰ তাতে ভিক্ষা খুঁজবে আইছো আপনার তাতে তাৰপিছত মই চবুর তাতে গেছো এই তাতে চেংৰা চলি এটা মোক পাল্লি ঢেকাই মার দিবে খুঁজে গলতা মারছি আজিকালি কোনো কাকো চিন নাপায় লাস্টত ভাবলো আপনার তাতে বামুণ মানুহ আপনি নো কত পূজা পাতাল করা মানুহ কতনো তুমি যে বামুণ মানুহ বুলি কলা মোক মই যে হিন্দু মুছলিম মই কিবা ভাগ কৰিছো নেকি হেনে কথা নকবা তুমি বুজি পাইছা না তুমি নহয় মই কৈছো মানে আজিকালি কোনো মানুহ দিবা নোখোজে তবে আপনি নোৱাৰো কত দিব বামুণ মানুহ পূজা কৰা মানুহ মই এটা কথা কওঁ তোমাক কাটলেও তেজ জ্বলব মোক কাটলেও তেজ জ্বলব গম পাইছা নাই হিন্দু মুছলিম সব ভাই ভাই এ আল্লাহ আজিৰ দিনতনো আপনাৰ দৰে মানুহ কত পাম সঁচা কথা কলো তোমাক কি লাগে তোমাক ক তোমাৰ ইদুৰ কাৰণে বজাৰ লাগে না বজাৰ মানে মোৰ চলটোৰ কাৰণে আৰু তিৰিটোৰ কাৰণে কিবা অলপ নিবা কাৰণে মই খুঁজবা আছো লৰা না ছোৱালী মোৰ ছোৱালী এটা এই ছোৱালীটোৰ কাৰণে মই শুনা মই সেনেকুৱা মানুহ নহয় গম পাইছা না বামুণ হ'ব পাৰো চব ধৰ্মই সমান বুজিছা না এই 200 টকাটো দিলো তুমি আপিটো গেলে এটা ফ্ৰক নিবা এ আল্লাহ আৰু না আপোনাক দোয়া কৰিলো আৰু এই তিৰিটোৰ কাৰণে এটা ব্লাউজ লৈ যাবা এ বুজিছা আল্লাহ আপনাৰ দুখত মই আপনাকে চাম না ময়ে চাম তথাপি যে আপনি দিছি মই এটা কথা কলো কি জানো না মানৱতা হৈছে শ্ৰেষ্ঠ ধৰ্ম বুজি পাইছা গতিকে হিন্দু মুছলিম ভাগ কৰি একো লাভ নাই আপনার দৰে যদি মানুহ থাকলে হয় এ আল্লাহ মই কি কম যদি আপনার দৰে আৰু বহুত মানুহ থাকলে হয় আজিৰ ডেটত কাটা কাটি মাৰা মাৰি আমাৰ নালগিল হয় বুঝছি না এ আপনি আইব শিক্ষাবা যাব কতনো যাব আমার দৰে মানুহ তাতে যাম নিশ্চয় যাম তথাপিও যাব আপনি যাম ঠিক আছে আইছো ইনশাআল্লাহ কেতিয়াবা সহায় লাগিলে আহিবা ঠিক আছে আল্লাহ মুদ্দানি সাবা বামুন নমস্কাৰ মই বিচিত্ৰ কুমাৰ দাস আৰু এয়া আমাৰ কয়ামস্তিৰ মৰম আন ভাল লাগছে আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাই আছো ঈদ আহিল যিহেতু ঈদৰ কাৰণে আমি অকমান স্পেচিয়েল ভিডিঅ' এটা দিছো আৰু ভাইহঁতৰ কথা নকৰি আমাৰ অভিজিত আছে আৰু আমাৰ সেই বগা বাবা আছে মেধি তো আমি ভিডিঅ' বনালো কেনেকুৱা পালে আপোনালোকে আমাক জনাব আৰু কয়ামস্তি চেনেলৰ যিটো মানে কমেণ্ট বক্স আছে কমেণ্ট বক্সটো ফুল কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু লাইক কৰিব এটা আৰু ঈদ বুলি আপোনালোকক ভিডিঅ'টো দিছো আৰু অভি ফাৰ্ষ্ট টাইম কৰিছে হাই দিছি মজা আৰু একদম সাৰা বাৰা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব পাৰ্টটো কেনেকুৱা আছে জনাব প্ৰথম এক্টিং কৰিছে থেংক ইউ আৰু বামুণ হেল্ল' মাজনী কেনে আছ তই ভাবনে কি মোৰ কথা কেনে আছো মই